Hey dosto, welcome Lokhan Bolokoloi. আমি গৈ আছো গড়গাঁও মন্দিৰ আৰু মোৰ লগত ওলাইছে আমাৰ ভতিজা বলক ভিডিওটো আৰম্ভ কৰো মই যেহেতু গড়গাঁও মন্দিৰলৈ যাব ওলাইছো আৰু যাব ওলাওতে এই মোবাইলটো হেয়াৰ পালো এই মোবাইলটো বা কাৰ হয় আৰু তিনটা মিছ কল হৈ আছে আৰু কোনোবা যদি ফোন কৰে এই মোবাইলটো দি দিব লাগিব যে কাবা হয় বলক এই বহা চক পাইছো আহি আমি যেহেতু বহা হৈ আহিছো মানে বহা হৈ যাম আৰু গতিকে তাৰ আগতে গণেশ মন্দিৰ আমি দৰ্শন কৰি যাম বহা চক আমি যেহেতু বহা হৈ আহিছো আৰু আমি গণেশ মন্দিৰ আমি দৰ্শন কৰি যাম আৰু আপোনালোকে উপভোগ কৰক গণেশ মন্দিৰ এইটো মহাবিখ্যাত গণেশ মন্দিৰ গণেশ মন্দিৰ বুলি ক'লে একদম পুৰা বিখ্যাত আৰু জয় বাবা বিশ্বকৰ্মা হৈছে বহা বজাৰ আজি যেটো মই গম পাইছো আজি বহা বজাৰো হয় মানে মঙ্গলবাৰ হয় নেকি বজাৰ বহা বজাৰ আপোনালোকক লগ পাম একদম গড়গাঁও মন্দিৰতহে লগ পাম আমি আহি পাই গৈছো গড়গাঁও মন্দিৰ গড়গাঁও মন্দিৰ গেট পাম আমি আৰু বৰখাৰণী বাইদেউ ঘৰ ইয়াতে গতিকে প্ৰথমতে আমি বাইকখন পাৰ্কিং কৰি ল'ব লাগিব পালো আহি গড়গাঁও মন্দিৰ মেলা আৰু ইয়াতে বাইকখন পাৰ্কিং কৰি থলো হেপী হ'ল কি নাম তোমাৰ থেংক ইউ মানে লৈ ল'লো পাৰ্কিঙৰ টিকেট এখন দি দিলে মন্দিৰ মেলালৈ আহি আছো আৰু আমাৰ তাতে যেনেকৈ জুমবিল মেলাৰ বিখ্যাত বা জুমবিল মেলা ডাঙৰ গতিকে ইয়াতে তেওঁলোকৰ মানে গড়গাঁও মন্দিৰ মেলাৰ ডাঙৰ গতিকে ইয়াতে আৰু বৰ্ষা পাৰ্ক এনেও বিখ্যাত আৰু বৰ্ষা পাৰ্ক কাৰণে বহুতে আহে ইয়ালৈ অলপ আগতে গম পাই আছিলোঁ যে বৰ্ষা ভাই লঘু আহাৰ হিচাপে মানে খিচিৰি বিলাই আছিলে গতিকে এতিয়া খিচিৰি বিলাই শেষ হ'ল নে নাই গতিকে সেইখিনি আমি গম পাওঁ ইয়াতে মেলা উপভোগ কৰি থাকোঁতে আমি মানে বন্ধু এজনক লগ পালোঁ এতিয়া হেৰি গড়গাঁও মন্দিৰ বৰষাপাত লগ কৰিলে আগতে দেৰি হ'ল দৰ্শন কৰিলে থেংক ইউ লগ পাম হেপী হ'লে লগ পাম আকৌ লগ পাম নিশ্চয় থেংক ইউ মন্দিৰলৈ আহিছোঁ মন্দিৰত আহি আৰু বাইদেৱে ইয়াতে দেখি আছে আৰু বাইদেউ ধুনীয়া এখন থালি
মিলাই আছে দেখিছে চাগে আপোনালোকে মন্দিৰৰ আমি বাহিৰৰ ভাগটো দেখুৱাইছোঁ আপোনালোকক এয়া হৈছে বাহিৰৰ ভাগটো চাওকচোন খিচিৰি বিলাই আছে আৰু খিচিৰি আমি উপভোগ কৰিব আহি আছোঁ দাদা কেনেকুৱা হৈছে খিচিৰি মজা হৈছে দাদা খাই আছে ভাল পাইছে বোলে আৰু আমিও ল'ব যাওঁ এয়া দেখিছে চাগে চবেই লৈ আহি আছে পৰি গৈছে দাদা ডিছপাত ক'ত পাম দিয়কচোন ডিছপাত দিয়ক ডিছপাত দিছে আৰু এখন দিয়ক খিচিৰি লওঁ হ'ব এইফালে দি মোৰ ভতিজাটোক দি আছে আৰু চাওকচোন কিমান মানুহে পাতি আছে দেখিছে ধুনীয়াকৈ বহি লোৱা আৰু মজাকৈ খোৱা খিচিৰি ইমান মানুহ দেখিছে যিহেতু কাৰেণ্টটো গুচি গ'লো আৰু দাদা কেইটামান বজাৰ পৰা খিচিৰি বিলাইছে কেইটামান বজাৰ পৰা খিচিৰি 3টা বজাৰ পৰা বিলাইছে ন প্ৰথমতে যাত্ৰা কোনে কৰিলে আমাৰ বৰ্ষাৰাণী বাইদেউ আহিছিলে এতিয়া বাইদেউ ক'ত গ'ল ঘৰত আছে ন এইটোৱে ন ঘৰটো লগতে এইটোৱে ঘৰ এইটোৱে হৈছে বৰ্ষাৰাণী বা ঘৰ আৰু বৰ্ষাৰাণী বা ঘৰ কাষতে মানে লগতে একদম এইটো গড়গাঁও মন্দিৰ আৰু সেই মন্দিৰ লগতে এইবিলাক মেলা আৰু মেলা আৰম্ভ হয় দেখিছে চাগে বৰ্ষাৰাণী বা ঘৰ হেপী হলি আহি পেলা ন এতিয়া অলপ ধুনীয়াকৈ চোৱা ঘৰটো ইয়াতে আছিলে লোকেলে যাৰ বেছিটো নহয় ন ঠিক আছে বাৰু মেলা উপভোগ কৰা দেৰি হ'ব যোৱা ঠিক আছে আমি গৈ থাকোঁ আৰু আছিল গড়গাঁও মন্দিৰ মেলা গতিকে বাইদেউ আমি লগ নাপালোঁ বাইদেউ গুচি গ'ল বাৰু যি নহওক আৰু বাইদেউকতো এনেও দেখি থাকে আপোনালোকে গতিকে মেলাখনকে এবাৰ উপভোগ কৰক এইফালে হৈছে গড়গাঁও মন্দিৰ মেলা হাই যিটো দেখিছোঁ অহাকালি অলপ কমেই হ'ব চাগে মানুহ কিন্তু বৰদোৱাতকৈ বেছি চোন ইয়াতে গড়গাঁও মন্দিৰ মেলা উপভোগ কৰক আপোনালোকে কি নোলায় ইয়াতে চব ওলায় একদম মেলা কাক কয় হয়নে গতিকে দা উঠাৰ পৰা একদম লোহা লিঙি কাপোৰ কানি গোটেইবিলাক সামগ্ৰী বস্তু পোৱা যায়